টকা পইচাৰ দিশেৰে এগৰাকী খুব দুখীয়া ঘৰৰ ছাত্ৰ, নাম ৰ'ব এক মিনিট, জাকিৰ হুছেইন। বঙাইগাঁও জিলাৰ ভাণ্ডাৰাৰ এটি খহনীয়া আক্ৰান্ত অঞ্চলৰ মানে ভাণ্ডাৰা, তাত ঘৰ তেওঁৰ। সৰুতে দেউতাক ঢুকাইছিল আৰু নিজৰ ককায়েকে চেলুন এখনত কাম কৰি পৰিয়ালটোক পোহপাল দিছে। আৰু সেই চেলুনত কাম কৰা ল'ৰাজনৰ ভাতৃ জাকিৰ হুছেইনৰ কথা ক'ব বিচাৰিছোঁ। তেওঁ সৰ্বভাৰতীয় পৰীক্ষাৰ সৰ্বভাৰতীয় পৰীক্ষা নীট উত্তীৰ্ণ হৈছে আৰু তেওঁ চিকিৎসা বিজ্ঞানত নামভৰ্তি কৰিব। যেতিয়া সাংবাদিকসকল তেওঁৰ ঘৰত উপস্থিত হৈছিল, সাংবাদিকে কৰা বিভিন্ন প্ৰশ্নৰ উত্তৰত এই ল'ৰাজনে কিছুমান বিশেষ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছিল, যিকেইটা মন্তব্য আচলতে আমাৰ সকলোৰে মন চুই যায়। আহক এই মন্তব্যকেইটা আজি আপোনালোকক আমি দেখুৱাই লওঁ। লাগিছে এতিয়া আনন্দত মানে আত্মহাৰা হৈছে, বহুত ভাল। আমি যিটো দেখা পালোঁ, তুমি গৰাখহনীয়া পীড়িত অঞ্চলৰ এজন ছাত্ৰ আছিলা, তুমি কেনেকৈ এই নীট পৰীক্ষাত উত্তীৰ্ণ হ'লা, এই বিষয়ে কি ক'বা তুমি? গৰাখহনীয়া টকা পইচা ধনী কৰি ভিত্তিটো আচলতে পৰীক্ষাটোত হেঙা হ'ব নোৱাৰে। নিজৰ মনত মানে ইচ্ছা থাকিলে ছাত্ৰ এজনে যিকোনো কামতে সাফল্য অৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰে। মানে মই সৰুৰে পৰা এইটো ইচ্ছা আছিল মোৰ যে মই এজন সুদক্ষ ডক্টৰ হ'ম। আৰু মই গৰাখহনীয়া সেইটো মই কেতিয়াও ভবাই নাছিলোঁ যে গৰাখহনীয়াৰ কবলত পৰি মোৰ ফেমিলিটো মানে হাৰাশাস্তিত ভুগিছে। মই এটাই মনতে আশা কৰিছিলোঁ, দুনিয়া যিয়ে নহওক মই এজন ডক্টৰ হ'ব লাগে। আমি যিটো দেখা পাইছোঁ, তোমাৰ দেউতা নাই, সৰুৰ পৰা তোমাৰ দেউতাটো ঢুকালে, এই বিষয়ে কি ক'বা? আচলতে মই মানে ইমান মানে মোৰ ভালকৈ মনতে নাই যে দেউতা যে ঢুকাইছে কেনেকুৱা আছিল, মোৰ এইটো মনতে নাই। মানে ইমান আগতে দেউতা ঢুকাইছে। দেউতা ঢুকোৱাৰ পিছত তোমাৰ পৰিয়ালটো কোনে চলাই আছে? দাদা আৰু মাকে দুজনে মিলিজুলি চলাই আছে। দাদা এতিয়া কি কৰে? দাদা এতিয়া চেলুনৰ কাম কৰি আছে। আচ্ছা, তুমি সাফল্য হ'লা, তোমাৰ সাফল্যৰ আঁৰত কোনো এজন ব্যক্তি আছে বুলি তুমি ভাবা নেকি? আৰু এজন আছে, মানে মোৰ দাদাৰ ঘৰত মই তাত থাকিছোঁ। দাদাৰ ল'ৰাটোৱে মোক মানে বহুত হেল্প কৰিছে। তুমি নিপীড়িত জনগোষ্ঠীৰ মানে মাইনৰিটি এলেকাৰ এজন ছাত্ৰ হিচাপে মাইনৰিটি অঞ্চলৰ ল'ৰা ছোৱালী ষ্টুডেণ্টহঁতক তুমি কি ক'বা? মই সিহঁতক এইটো ক'ম যে নিজৰ মনত যদি এটা ইচ্ছা থাকে, সেইটো মানে টকা পইচা ধনী কৰি সেইটোৰ ওপৰত নিৰ্ভৰ নকৰে। ষ্টুডেণ্টজনে যদি মানে অনেষ্টলি কাম কৰি যায় আৰু সময়ৰ কাম সময়ত কৰে, ভালকৈ পঢ়া শুনা কৰি মনত যদি ইচ্ছা এটা থাকে, সেইটোৰ ওপৰত যদি অশেষ চেষ্টা কৰে, এইটো সাফল্য হ'ব পাৰে। তুমি এজন চিকিৎসক হৈ এই অঞ্চলৰ কাৰণে তুমি কিবা কৰিবা বুলি ভাবিছানে? হয়, মই ভাবিছোঁ। মানে গাঁৱৰ সকলৰ মানে ইমানটো টকা পইচা নাই। মই চকুৰ সন্মুখতে দেখিছোঁ বহুত লোকে মানে টকাৰ অভাৱত ভালকৈ চিকিৎসা কৰিব নোৱাৰি বহুত ৰোগত ভুগি থাকে। মই ভাবিছোঁ যে গাঁৱৰ কাৰণে আৰু তেনেকুৱা মানে টকা পইচাৰ অভাৱ ব্যক্তিসকলক মই ফ্ৰীত চিকিৎসা কৰি দিম।